এটা ভোট BPF-ক দিয়া মানে সেই ভোটটো BJP-ক ভোট দিয়া। আপোনালোকেও ভালকৈ জানে যে ৫ নং পৰ্বতজৰা বিধানসভা সমষ্টিত এইবাৰ কংগ্ৰেছৰ ভোট দিয়াৰ কাৰণে জনসাধাৰণে সাধাৰণ ভোটাৰে একেবাৰে সাজু হৈ আছে। হিয়া ভৰি তেখেতসকলে ভোট দিয়াৰ কাৰণে উৎফুল্লিত হৈ আছে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ যি অত্যাচাৰ আৰু যি অত্যাচাৰী শাসন, হিমন্ত বিশ্ব শৰ্মাৰ এই অত্যাচাৰী শাসনৰ পৰা পৰ্বতজৰাবাসী ৰাইজে পৰিত্ৰাণ বিচাৰিছে। আৰু BPF মানে BJP মানে BPF। সেইটো BPF-ৰ কেণ্ডিডেট নহয়, সেইটো BJP-ৰ কেণ্ডিডেটেই হয়। নামতহে BPF, কামত BJP-ৰ কেণ্ডিডেট। গতিকে BJP-ৰ কেণ্ডিডেটক এই পৰ্বতজৰাবাসী ৰাইজে এইবাৰ গ্ৰহণ কৰাৰ কাৰণে সাজু নহয়। গতিকে BJP-য়ে যি হাৰে, যি ধৰণে সমগ্ৰ অসমত উচ্ছেদ কৰিলে আৰু সমগ্ৰ BTC-টো যে তেওঁলোকে বা পৰ্বতজৰাটো যে তেওঁলোকে কিবা এটা ষ্টেপ নল'ব, তাৰ কি ভৰসা আছে? গতিকে এই পৰ্বতজৰাত BJP আৰু BPF-ৰ প্ৰাৰ্থীগৰাকীক পাব্লিকে ভোট দিয়াৰ কাৰণে সাজু নহয়। সবতকে বেছি প্ৰভাৱিত সমষ্টি আৰু ইফালে মাইনৰিটি কেণ্ডিডেট, কংগ্ৰেছৰো মাইনৰিটি কেণ্ডিডেট। চাওক, সংখ্যালঘু মানুহক ইমান অত্যাচাৰ কৰিছে, সংখ্যালঘু মানুহক বৰষুণৰ বতৰত উচ্ছেদ কৰিছে, শীতৰ প্ৰকোপ ঠাণ্ডাত উচ্ছেদ কৰিছে, মানুহক গৃহহীন কৰিছে। সেই BJP-ক আকৌ সংখ্যালঘু মানুহে কেনেকৈ বিশ্বাসত ল'ব? গতিকে BJP-ক সংখ্যালঘু বুলি নহয়, অসমৰ সৰ্বস্তৰৰ ৰাইজে একেবাৰে বৰ্খাস্ত কৰিছে। বিশেষকৈ পৰ্বতজৰাৰ যিগৰাকী প্ৰাৰ্থী, সেইটোতো BJP-ৰ প্ৰাৰ্থী। BPF আৰু BJP-ৰ প্ৰাৰ্থীক পৰ্বতজৰাবাসী ৰাইজে গ্ৰহণ নকৰে, স্পষ্ট কথা। চাওক, পৰ্বতজৰাবাসী ৰাইজৰ যথেষ্ট কাম কৰিব লগা আছে। ৰাস্তা ঘাট, হেল্থ, মেডিকেল, আপোনাৰ এডুকেশ্যনৰ ওপৰত কাম কৰিব লগা আছে, এগ্ৰিকালচাৰৰ ওপৰত কাম কৰিব লগা আছে। বিশেষকৈ খুটাপাগৰা, বৰবিটা, শান্তিপুৰ, লালঘাট, জলাবিলা, তামুকবাৰী, চাপটগ্ৰাম, আপোনাৰ বাৰগুৰি, তুলসীবিল, শ্ৰীৰামপুৰ, কৌচাকাটি, জলডোবা, মলানডুবি, এই এৰিয়াবোৰ, গ্ৰামপুৰ, এই এৰিয়াবোৰত যথেষ্ট কাম কৰিব লগা আছে। কিন্তু পাব্লিকে উপযুক্ত প্ৰতিনিধি পোৱা নাই। BJP-য়ে ইমান দিনে অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে। গতিকে এইবাৰ BJP-ক পৰ্বতজৰাবাসী ৰাইজে বিদায় দিয়াৰ কাৰণে সাজু হৈছে। মই বিশেষকৈ সংখ্যালঘু জনসাধাৰণৰ লগতে সকলো জাতি জনগোষ্ঠীৰ হৈ মই কাম কৰিম। বিধানসভাৰ পবিত্ৰ মজিয়াত মই সকলো জাতি জনগোষ্ঠীৰ কাৰণে মাত মাতিম। বিশেষকৈ সংখ্যালঘু জনসাধাৰণত, সংখ্যালঘু অধ্যুষিত এলেকাসমূহত এতিয়ালৈকে কোনো ৰাস্তা ঘাট, এতিয়ালৈকে ৰোড কানেক্টিভিটি নাই। মই যদি পৰ্বতজৰাবাসী ৰাইজে যি ধৰণে হিয়া উজাৰি আশীৰ্বাদ দি আছে, এই আশীৰ্বাদৰ জৰিয়তে যদি মই জয়ী হ'ব পাৰোঁ, মই বিভিন্ন হেডৰ পৰা, আপোনাৰ PWD-ৰ পৰাই হওক, RITF-ৰ পৰাই হওক, SDRF-ৰ পৰাই হওক, SOPD-ৰ পৰাই হওক, বা 15 ফাইনেন্স কমিশ্যনৰ পৰাই হওক, 5th ফাইনেন্স কমিশ্যনৰ পৰাই হওক, আৰু একেবাৰে MGNৰেগালৈকে যিমান হেড আছে সকলো হেডত মই কাম ধৰি একেবাৰে য'ত যেনেকৈ ৰিকুৱেষ্ট কৰিব লাগে কৰি হ'লেও আমি গ্ৰাণ্ট আনি পেলাই পৰ্বতজৰাবাসী ৰাইজৰ ৰাস্তা ঘাটৰ কামখিনি মই প্ৰথমতে কৰিম। BPF-ৰ প্ৰাৰ্থীজনে ইতিমধ্যে কৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থীখন জিতাৰ পিছত কাম কৰিব নোৱাৰিব বুলি। চাওক, এইটো BPF-ৰ প্ৰাৰ্থী বুলি ক'লে ভুল। এইটো BPF মানে BJP মানে BPF। আৰু যিগৰাকী প্ৰাৰ্থীক BPF-এ প্ৰাৰ্থী দিছে সেইগৰাকীতো BJP-ৰ প্ৰাৰ্থী বুলি। কাৰণ BJP আৰু BPF একেলগে নিৰ্বাচন খেলি আছে, এলায়েন্সৰ কেণ্ডিডেট হয়। আৰু যি BJP-য়ে ইমান ইভিকশ্যন কৰিলে, সংখ্যালঘু মানুহক ইমান ইভিকশ্যন কৰিলে, সমগ্ৰ অসমত BJP-য়ে মানুহক অত্যাচাৰিত কৰিলে, মানুহক বিভিন্ন ধৰণৰ হাৰাশাস্তি দিলে, সেই BJP-ৰ পৰা পৰ্বতজৰাবাসী ৰাইজে পৰিত্ৰাণ বিচাৰিছে। আপোনালোকৰ আশীৰ্বাদত সকলো কংগ্ৰেছ কৰ্মীয়ে উৎফুল্লিত হৈছে আৰু প্ৰতিটো ব্লক কংগ্ৰেছ কমিটিয়ে এক আদৰণিৰ যোগেদি তেখেতসকলে সম্বৰ্ধনা মোক কৰি আছে আৰু প্ৰতিটো বুথ সমিতিয়ে একেবাৰে শক্তিশালীভাৱে তেখেতসকলে কাম কৰি আছে।